Karbi Anglong News Channel along Berta Than Ponchia Bang Nilimen Sami Merchilin Han Sepi Tangte Pini Aberta Angton Ben Archuponik Tha Khati Gotombasti Karbi Rongbarim Arai along Pontimimi unidentified material gas Kangbobchi Ason Ang Tegajok District Administration Atupen Adim Aklong along Atumi Aruachiklo Nipai Isi Karbi Rongbarim Arong Arai along Edon Sankur Kumar Ahem along Borwell Mate Langtuk Kihut Unahut 400 feet Sosei Karnu Kepuahut Men Hontemimi Natural Gas Kangbobchi Ason Ang Tek Ajong Por Pipli Malompen Pini Aru Nipai Hini Arni Adam Por Kep Malom Anta Ahir In Tangrak Mihi Ason Kisumon Ajok Te Bokterai Arwadatum Hiri Mimi Akisum Chetong Nangi Bangso Adim Aklong Along Karbi Anglong District Commissioner Nirola Phangchopi, Superintendent of Police Sanjeev Kumar Saikia, Lapen Bokajan, SDO Civil Khatkhati OC Nitul Saikia, ONGC Officers Apitum Atumpen, Geological Survey of India Pen, Lab Testing upon Ponlo. Bangso Adim Nonamat strictly restricted area 200 meters Angkang, Kapang Dagchiapan, Karbi Anglong DC Nirola Phangchopi Pen Pachini Ponlo Lapen Jongsi Ang Thek Kachelar Pherimimi Ason Nangklang Thu Pulote Prabjin Pen Pachini Seragchia Phanta Phirangke Athingno Pen Pachini Po News Text Report Karbi Anglong News Channel ঘটনাটো যোৱাকালি 5টা বজাৰ পৰা আৰম্ভ হৈছে বুলি আমাৰ এসডি চিভিল বুকাজান তেখেতে মোক জনালে ৰাতি আমি খবৰ পালো খবৰ পোৱাৰ লগে লগে আমাৰ যিখিনি আমাৰ যোৰহাটৰ পৰা যিখিনি আমাৰ ওএনজিচি অফিচাৰসকল আহিছে আহি পেলাই ৰাতি চাই গৈছে তেখেতসকলে তেনেকুৱা ধৰণৰ নেচাৰেল গেছ বা পেট্ৰলিয়াম তেনেকুৱা ধৰণৰ মানে নহয় বুলি তেখেতসকলে কৈ গৈছে কিন্তু আমি লিখিতভাৱে কোনো ধৰণৰ তেখেতসকলৰ পৰা ৰিপৰ্ট পোৱা নাই কিন্তু অলৰেডি এসডি চিভিল বুকাজান মই কৈছো যে আপুনি ৰিপৰ্টখিনি কালেক্ট কৰি ল'ব যে কোনো ধৰণৰ নেচাৰেল গেছ বা পেট্ৰলিয়াম তেনেকুৱা নহয় বুলি তেনেকুৱা ধৰণৰ ৰিপৰ্ট লিখিতভাৱে তেখেতসকলক দিছো আৰু ইয়াত আহি পেলাই দেখিছো যোৱাকালি যি ধৰণে হৈছে এতিয়া অলৰেডি সাবসাইড হৈছে আৰু যি ধৰণে ইৰাপশ্যন হৈছে আমি ভাবিছিলো যে বহুত ক্ষয়ক্ষতি হ'ব বুলি তেনেকুৱাও ভাবিছো এতিয়া আপোনালোকৰ তৎপৰতা যি ধৰণে আমাক জনাইছে আমাৰ অল অফিচাৰ স্পেচিয়েলি আমাৰ পুলিচ প্ৰশাসন আৰু লগতে আমাৰ SDO Civil Bukajan, SDO Bukajan, our Superintendent of Police, Karbi Anglong, and his team, and our DC Officer of the team, and our SDO Officer of the team, and officers from ONGC, Jorhat Tekakole, Timothy Kali, Tati Mahigol, and Adi Tekakole posted, all officers Tekakole sample collection Kurilabo, and take me, I mean, final report to Alaki and Kole of Pekakol, লগতে তেখেতসকলে sample লৈ অলপ সময় লাগিব বুলি কৈছে তেখেতসকলে গোটেইখিনি এনালিসিস ৰিপৰ্ট আমাক দিব তাৰ পিছত আমি গভৰ্ণমেণ্ট অফ আসামলৈ আমি ইতিমধ্যে প্ৰিলিমিনাৰী ৰিপৰ্ট আমি পঠিয়াম আজি পঠিয়াম এই পঠাৰ পিছত তেখেতসকলৰ পাৰমিশন চেক কৰি পেলাই তেনেকুৱা ধৰণৰ ঘটনা ভৱিষ্যতে এই গোটেই এলেকাখিনিত সাৰ্ভে কৰাৰ কাৰণে গভৰ্ণমেণ্ট অফ আসামলৈ আমি লিখিম তেখেতসকলক জনাম তেখেতসকলৰ পৰা নিৰ্দেশ পোৱাৰ পিছত যিখিনি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি কৰা হ'ব আৰু ইতিমধ্যে আমাৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ আৰু আমাৰ এসডি চিভিল বুকাজানৰ লগত আমি লগতে আমাৰ এসডিও বুকাজানৰ লগত আমি আলোচনা কৰি পেলাই ইতিমধ্যে আমি ডিচিছন লৈছো যে এই গোটেইখিনি এলেকাত around 200 ৰেডিয়াছৰ ভিতৰত কোনো ধৰণৰ এক্টিভিটি চলিব নোৱাৰিব আৰু তেখেতক নিৰ্দেশ দিয়া হৈছে যে মিটিং এখন আমাৰ নাগৰিকৰ লগত কথা পাতিব লাগে মিটিং এখন কৰি পেলাই তেনেকুৱা ধৰণৰ যদি ঘটনা ঘটবা যদি আকৌ আবিৰ্ভাৱ হয় সেইখিনি অতি সোনকালে আমাক জনাব লাগে যাতে দেৰিকে আমি খবৰ কেইটা পালে আমাৰ একচন অলপ দেৰি হৈ যায় সেইকাৰণে আপোনালোকৰ কোঅপাৰেচন আপোনালোকৰ মাধ্যমত আপোনালোকৰ মিডিয়া যোগেদি যদি আপোনালোকে বিগত দিনত আপোনালোকে বহুত আমাক সহায় কৰিছে অহা দিনতো তেনেকুৱা ধৰণৰ সহায় পাম বুলি আপোনালোকক অনুৰোধ জনাইছো আৰু আপোনালোকে যি ধৰণে উঠি আহি পেলাই আমাক সজাগ কৰা নিচিনাই হৈছে সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছো অন বিহাফ অফ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন
Langkircha Center Anganwadi Workers kachuklem dun bom abang phi karlitang sangpi arlisteron pi ahema sorpen pherangke amai kangni. Lakhapli Socheng constituency ke parlo Langkircha ahawar inut sar igrong hangpen pherangke amai ke phapona hut kaningje ponke nili hema sor Karlitang Arlisteron PK Kiramtang Anke Chinthong ICDS project under alongsi Mate Langkircha Anganwadi Center alongsi Vokar Asai si Choklem dun bomlo Lapen nona bangke nilihem asor amahang avidet penke sor karpenta avi nang rapri Lapen ICDS department penta pension hai hui anta nang pipon pe pusi pherang ke amai kangni along pen ning duk ning oi pen lam the chepaklang po Lason si non ke do bom Chinthong ICDS officer CDPO kawe ing tipia phanta tuning ripon lo athe officiality along anke kopi si ke claim nang jima anke Erap pidun asonte misenji pusi lamthe ningjepo. Lapen nili hem asor ke diabetes ake sopensi bang so appear thepen chevoy nang koklo. Ning duklo nilita bonta pu nili hem asor ningkan pholo nili longpen amahang kawi. Sita pini arni pension apoisa anta longli. Kopi koson penlone ningkan suri hinira ingkoy aningkan penlo thang chini nedatlo pusi kisung ke phowek abangphu sar igrong hangpen lamthi chepaklangpo Anpartame pu local MSC het singrong phar aphan sita nangrabdun asonti misenji mithang constituency arat hijanjan Lapen CEM Dr. Tuliram Ronghang Aphanta nangrabdun wek thapusi pherangke amai kangni alongpen waidakpen tuning ripon Hamren pen nang kilo berta bas karong pi report Karbi Anglong News Channel. Chini tulo ni dipur CM tu hai Tuliram আমার দেখুন বেলা লাইকি বেলা sir komplain lo joy juilo nikan holo non anta nikan de department than nya ta kam komplain Carlo lain asal dak ini kan maka penanji itu lokal MSC hampir lah cuma Singrong Park local MDC local MDC Singrong Park kita melakukan minggu lah puelo minggu sah si desa komplain lo alangi 2020 kan jual non an department itu punya pusat kam nanti tidak masih person lama nanti kunci ciri masih ya ini kan rata ini itu masih monopol dah Oke, hari ini tongsi bahwa cuma bukan uang loh, kasih orang tu, orang tu kalau perlu, ini masar, asyik dia sekan plan loh, buka, center dia Langkircha loh, amat, 2020 kan orang dijual jui, amat, ladet pengke, department masar, ICDS officer atum हाँ क्लेम तुम अंता नीली बंद ठंडा रंग पर बिदे नया तो लोंगले अन हा एरिया अंता हा पचिरुई फा नॉन अंता नया तो नीली बंद बिदे बसी सरकार पानी चुनिंग लो सेलंग सो नीली पान मोहन पंजी थांसी नेदी चुनिंग पाती लो अन्य थाने सारी ग्रंग हांग वोकारा मेन के आर्लिस्टेरन पी West Karbi Anglong District Youth Congress Committee Amaipu Agostining Hipen Pherangke Amai Kepha Nijang Karbi Anglong ke parlo Kopili constituency arlo Khiruni Mondal Congress Asai Hemalong West Karbi Anglong District Youth Congress Committee Amaipu Agostining Hipen Pherangke Amai Kephapon Aru achiklo Niphai hini Ningkan Suri hinira Inkoira pho arni
Porphai Plira Achitim Apor Malompen West Karbi Anglong District Youth Congress Committee Amaipu Agostining Hipen Pherangke Amai ke Phapon Alamte Kedamtang Niphai Inkora Serkep Jangmi Po Chiklo Ningkan Surihinira Inkora Pho Arni Ronghang MSC Ang Kangalong BJP Mass Joining a program along Karbi Anglong Autonomous Council CEM Tuliram Ronghang Pen Allegation Alamte Kewan Lakha Inkoi Vote Thalangso MLA Kilik Along Kachepati Dun a candidate Ahem Sugun Thengpi Agunda Gunda Atrak Forest Department Pen Kinep Dunlong Lapen Siguna Thengpi Hem Along Chibi Thupu BJP Mass Joining a program along CEM Tuliram Ronghang Achethok Artho Pringchen Rat Angno Allegation Kewan Tangte Congress a party pen Kachetoidun MLA candidate Ahem Sigun Athengpi Kinep Long Pulote Nilituma Phan Aproman Nang Pitek Nangji Sigun Athengpi Dopik Pulote Nang Peklang Thek Nangji Pusi Pherangke Amai Pen Lamthe Karjupon Lapen Alangli Ronghang Asang Ho Hilo Karbi Anglong Autonomous Council CEM Lapen Forest Along in charge ta Alangli Hilo Tangte Kopia Potlo Approve Pipon Thek Thedadlo Jongsi Congress MLA candidate Ahem Sigun Athengpi Gunda Abeng Buihu Pulote Caesar Lis Nang Pitek Nangji Puta Pherangke Amai Pen Kehangpon Pado Lasi Lapuson Ahok Hepen Allegation Kevan Tap Aretki Chokchi Hektik Loputa Jongpo Lasi Labangso Alamki Keklangrok Apotsi Pini Pherangke Amai Ingni Ponsi Nilitum Thengpi Alamki Dokok Apotsi Klardak Alamte Lam Klar Chipi Ponlo Khiruni Pen Nangkelo Berta Kam Singdera Report Karbi Anglong News Channel Madam Namaskar Jua 29 তারিখে রংখাং MSC কনস্টিটুয়েন্সির আন্ডারত বিজেপিৰ মাস জয়নিং প্ৰগ্ৰামত এটা এলিগেশ্যন লগাইছিলে বা সেই মিটিঙত কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ CEM ডাঙৰীয়াই সেই ভাষণত কৈছিলে যে 20 নং বৈঠালাংছৰ যিজন প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থী MLA প্ৰাৰ্থী তেওঁৰ ঘৰত কুণ্ডাই সেগুন তেওঁৰ ঘৰত জব্দ কৰিছে ফৰেষ্টে আৰু কোনো অনুমতি নোহোৱাকে তেওঁ হে কামবিলাক কৰিছে বুলি হে পাব্লিক মিটিঙত আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ CEM এ তাত দাঙি ধৰিছিল এতিয়া মই কাৰ্বি আংলং ৰাইজক মই এটা ক্লিয়াৰিফিকেশন দিব বিচাৰিছো যে যদি 20 নং বৈঠালাংছ কংগ্ৰেছৰ প্ৰাৰ্থীৰ ঘৰত যদি গাড়িয়ে সেগুনৰ কুণ্ডা ধৰিছে তেতিয়া হলে এভিডেন্সটো আমাক দিব লাগে মোৰ ঘৰৰ ফটো সিজাৰ লিষ্ট কোনখন গাড়ীত কুণ্ডা আনিছে হে গুটেই এভিডেন্স বিলাক আমাক দেখাব লাগে তেও সিউৰি কৈছে বলে লাইসেন্স নাই তেও নিজে নিজক প্ৰমাণ কৰাইছে যে কাৰ্বি আংলং অটোনমাস কাউন্সিলত লাইসেন্স নোহোৱাকে বহুত দুৰ্নীতি কাম চলি আছে বুলি তেও নিজে নিজকে প্ৰমাণ কৰাইছে আৰু মোৰ প্ৰশ্নটো হ'ল যদি মোৰ ঘৰত কুণ্ডাই যদি সেগুন সিজ কৰিছে তেতিয়া হলে তেওঁৰ সৰকাৰ তেওঁৰ ডিপাৰ্টমেন্ট আৰু হে বিভাগৰ তেওঁ EM তেওঁ লগে কিয় একশন লোৱা নাছিলে কোন দিনা হে কুণ্ডাই কাট ধৰিছিলে তেওঁৰ হাতত গুটেই ফৰেষ্ট ডিপাৰ্টমেন্ট আছে হে লগে তেওঁ ডিপাৰ্টমেন্ট হয় তেওঁ ধৰিব লাগিছিলে আৰু যেহেতু ইয়াত প্ৰেছ মিডিয়া বন্ধু বহুত আছে মোৰ ঘৰত যোনদিনা কুণ্ডাই যদি সেগুন ধৰা পৰিছে বুলি আপোনালোকে গম পোৱা হতেন তে আপোনালোকৰ নিউজতো বাজিলে হয় যে আমুক
কংগ্ৰেছৰ যি প্ৰাৰ্থী 20 নং বৈঠালাংছৰ যোনজন প্ৰাৰ্থী তেওঁৰ ঘৰত কুন্দাই যিমান কুন্দা আছে তেওঁৰ ঘৰৰ পৰা ফৰেষ্টে উদ্ধাৰ কৰিছে বুলি আপোনালোকৰ নিউজতো আহিলে হয় কিন্তু তেওঁ কোট কাৰ থ্ৰুহেদি তেওঁ খবৰ পাইছে কোনে তেওঁক খবৰ দিছে এটো আমিও অৱগত নহয় তেওঁ যি কথা কৈছে এটো কাৰ্বি আংলঙৰ ৰাইজক মই জনাব বিচাৰিছো যে এটো টোটালি মিছা আৰু যদি হসা তেতিয়া হলে প্ৰমাণ দি দেখাওক যে কংগ্ৰেছৰ প্ৰাৰ্থীৰ ঘৰত সেগুনৰ কুন্দা ট্ৰাকে যি ধৰিছে এই বস্তুটো তেওঁ প্ৰমাণ দেখাব লাগিব তেওঁ এজন কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ CEM তেওঁ কোৱা মানুহ বহুত ধৰণৰ মানুহে নানা ধৰণৰ কথা ক'ব কিন্তু নিজৰ যি বিবেচনা এটো ভালকে চিন্তাধাৰা কৰি কাবাক এলিগেশনটো লগাব লাগে হেতু কাৰণে মই আজি স্পষ্টবাদী দিবলৈ বিচাৰিছো ক্লাৰিফিকেশন দিব বিচাৰিছো কাৰ্বি আংলঙৰ ৰাইজক যে মিছা কাবাক কথা গুটাই দিব নালাগে সত্যৰ জয় সদায় সত্য থাকিব আৰু তেওঁৰ বিষয় যিমান নিউজত ওলাই আছে হেতুটো ওলাই আছে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ আন্ডাৰত যিমান দুৰ্নীতি হৈ আছে সেই গোটেই দুৰ্নীতিৰ ফাইল আমি আহিবলগা দিনত আমি গুটাই আছো আৰু আমাৰ হাই কমাণ্ডৰ লগত আমি আলোচনা কৰি আছো সেই ফাইলবিলাক গুটোৱা হোৱাৰ পিছত আমি দিল্লীলৈ সেই ফাইলবিলাক প্ৰেৰণ কৰিম আমাৰ হাই কমাণ্ড AICC লৈ আমি প্ৰেৰণ কৰিম আৰু AICC যি সিদ্ধান্ত ল'ব এই কৰাপচনৰ বিষয় লৈ যদি AICC যদি কয় যে CBI এনকুৱাৰী হ'ব লাগে NIA এজেন্সিক আমি এনকুৱাৰী কৰাব লাগে ED থ্ৰুদি আমি এনকুৱাৰী কৰাব লাগে হেতু হাই কমাণ্ডে ডিসিশন ল'ব হেতু কাৰণে আমি কংগ্ৰেছৰ দল হৈ কাৰ্বি আংলং অটোনমাস কাউন্সিলত যিমান দুৰ্নীতি হৈ আছে প্ৰতিটি দুৰ্নীতিৰ হিসাব এটা কৰি কংগ্ৰেছে এতিয়া ল'ব আৰু সেই কামটো আৰম্ভ হৈ গৈছে আহিবলগীয়া দিনত আপোনালোকে গম পাব যে কিমান দুৰ্নীতি হৈ আছে কাৰ্বি আংলং অটোনমাস কাউন্সিলত হেতু ৰাইজক আমি জনাবলৈ আমি প্ৰস্তুত হৈ আছো ভাষণ দিছিলে দুগৰাকী আৰু সুখৰ সিং কোনো নামৰ এগৰাকীৰ নাম লৈছে আন আৰু এগৰাকীৰ নাম লৈছে আৰু দুইগৰাকী আচলতে কংগ্ৰেছ কৰ্মী বা কংগ্ৰেছ নেতা উল্লেখ কৰিছে ক'ব লাগিব নেকি বা বুজিব পাৰি নেকি যে কেৱল কংগ্ৰেছ নেতা বা কংগ্ৰেছ কৰ্মীকে CM তুলিৰাম ৰঙাঙে লক্ষ্য কৰি লৈছে হয় আপোনালোকে টিভিত দেখিছে আমাক এটেক কৰাৰ আগত আপোনালোকে দেখিছে কাৰ্বি আংলং ডিস্ট্ৰিক্ট কংগ্ৰেছ কমিটিয়ে এটা প্ৰেছ মিট দিছিলে আৰু সেই প্ৰেছ মিটত আমাৰ CM ডাঙৰীয়াক কাঠ বালু হিল গোটেই সিন্ডিকেটৰ মাষ্টৰ বুলি তেওঁক গুটাই দিছিলে এতিয়া সেই কংগ্ৰেছে যেতিয়া তেওঁৰ এগেইনষ্টত এলিগেশন আনিছে তেতিয়া তেওঁৰ মাথা কাম কৰা নাই হেতুৰ কাৰণে হুৱা নোহোৱা অভিযোগ তেওঁ কংগ্ৰেছৰ ওপৰত জাপি দিব বিচাৰিছে আজি ইমান দিন হ'ল কংগ্ৰেছৰ প্ৰাৰ্থীক তেওঁ আঙুলিয়া নাছিলে কিন্তু আজি তেওঁক যেতিয়া আমাৰ ডিস্ট্ৰিক্ট কংগ্ৰেছে আঙুলিয়াইছে তেতিয়া তেওঁৰ মাথা কাম দিয়া নাই হুৱা নোহোৱা তেওঁ বকিবলৈ ধৰিছে হেতু কাৰণে আমি সিদ্ধান্ত লৈছো কাৰ্বি আংলং অটোনমাস ছিলে কিন্তু আজি তেওঁক যেতিয়া আমাৰ ডিস্ট্ৰিক্ট কংগ্ৰেছে আঙুলিয়াইছে তেতিয়া তেওঁৰ মাথা কাম দিয়া নাই হুৱা নোহোৱা তেওঁ বকিবলৈ ধৰিছে হেতু কাৰণে আমি সিদ্ধান্ত লৈছো কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ আন্ডাৰত ইয়াৰলি যিমান ফান আহে সেই ফান কোট সঠিকভাৱে খৰচ কৰিছে সেই প্ৰতিটো ফাণ্ডৰ আমি তদন্ত কৰাম আৰু আহিবলগীয়া দিনত ৰাইজে বিচাৰটো ল'ব ৰাইজে বিচাৰটো দিব যে কৰাপচন কিমান বাঢ়ি গৈছে আৰু ৰাইজৰ টকা কিমান তেওঁলোকে মিসইউজ কৰিছে হেতু আহিবলগীয়া দিনত ৰাইজে গম পাব এতিয়া আপোনালোকে সবে গম পাইছে যে টিভি চেনেলত ওলাই আছে মাজত ED গৈছে বুলি কৈছে আৰু বিভিন্ন ধৰণৰ নিউজ বাজি আছে
কোনোবা এটা চেনেলত ওলাইছে যে 200 কোটি টকাৰ এটা ঘৰ বনাই আছে সেইটো আমি কোৱা কথা নহয় এইটো নিউজত বাজিছে আৰু তেওঁৰ যোনজন ইঞ্জিনিয়াৰ এই ইঞ্জিনিয়াৰে ফেচবুকতো দিছে সেইটো কাৰণে আমাৰ প্ৰশ্ন এজন সিএম বা এজন ইএম যদি কাউন্সিলত যদি তেওঁলোকে প্ৰতিনিধি হৈছে বা কাউন্সিলৰ সিএম হৈছে তেওঁলোকৰ মান্থলি ইনকাম কিমান দৰমহা কিমান দৰমহা চাই তেওঁলোকৰ সম্পত্তিটো বেছি হৈছে তে কৰাপশন কোনে কৰিছে এতিয়া আপোনালোকে দেখিছে যে ঘৰৰ কথা ওলাইছে আৰু ক'বাত ডাঙৰ ডাঙৰ বাগান কৰি থৈছে ক'বাত ফাৰ্ম আছে ক'বাত চাহ বাগান আছে সেই গোটেইবিলাক তথ্য আমি কালেকশ্যন কৰি আছো আৰু এফালে ক'বাত আমাৰ পশ্চিম কাৰ্বি আংলঙত মুক্ৰো বুলি কোৱা এটা ঠাইত হাজাৰ হাজাৰ বিঘা ডাঙৰ ডাঙৰ গছ জেচিবি ফকলেণ্ড লগাই পেলাই গোটেই গছ গছনিবিলাক চাফা কৰি তাত এটা বেলেগ এটা বাগান তেওঁ বনাব বুলি আমি ইতিমধ্যে গম পাইছো সেইটো কাৰণে আমাক ৰাইজে জানিব বিচাৰিছে যে সেই যে গছ গছনিবিলাক যে কাটিছে সেইটো ডিপাৰ্টমেণ্টেলি কিবা প্ৰচিডিউৰ কৰাৰ পিছত কাটিছে নে তেওঁ নিজে সিএম হোৱাৰ কাৰণে তেওঁৰ নিজৰ ডাইৰেকশ্যন মতে এই কামবিলাক কৰিছে আজি আপোনালোকে গম পাইছে কিমান এলিগেশ্যন কিমান কৰাপশন কাৰ্বি আংলঙৰ ৰাইজৰ যিমান সম্পদ টকা এইবিলাক গোটেই লুটি মুটি শেষ কৰি পেলাইছে এতিয়া সেই গোটেই বস্তুবিলাক ঢাকিবলৈ কাৰণে আমাক এলিগেশ্যনটো লগাই আছে সেইটো কাৰণে কাৰ্বি আংলঙৰ ৰাইজে সব বস্তু দেখি আছে সব বস্তু গম পাই আছে আহিবলগীয়া দিনত ৰাইজে আৰু কংগ্ৰেছৰ দলে উচিত বিচাৰ উচিত তদন্ত এই গোটেই বিষয়বিলাকত হ'ব লাগে বুলি আজি আপোনালোকৰ চেনেলৰ থ্ৰুদি আমি কংগ্ৰেছৰ দল হৈ পেলাই আমি আপোনালোকক জনাইছো Tangte bini aberta ke lapo ansi kang ton pon iglo do me thak me kurwang thu